হেল্ল' গাইজ, মই আজি এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ আহিছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাব। কথা হ'ল কি, আপুনি যদি এটা আননোন নাম্বাৰত আপুনি আপোনাৰ ফটো অথবা ডকুমেণ্টছ অথবা যিকোনো মিডিয়া ফাইলছ আপুনি যদি পঠাব লাগে, সেই নাম্বাৰটো আপুনি উইদাউট ছেভিং কেনেকৈ নাম্বাৰটোত ফটো মিডিয়া অথবা ডকুমেণ্টছ পঠাব, সেইটোৰ বিষয়ে মই আজি আপোনালোকক শিকাব চেষ্টা কৰিম। যদি ভিডিঅ'টোৰ মাজত কিবা যদি ভুল হয়, আপোনালোকে শুধৰাই দিবলৈ একেবাৰে নকৰিব, আৰু ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব। তো ভিডিঅ'টো আৰম্ভ কৰিছোঁ, চাওঁ। তো ফ্ৰেণ্ডছ, আমি ফাৰ্ষ্ট টাইম প্লে ষ্ট'ৰ যাব লাগিব আৰু ইয়াৰ পৰা এটা এপ ডাউনলোড কৰিব লাগিব, হোৱাটছ মি। এইটো মই ইয়াতে দেখুৱাই দিছোঁ, হোৱাটছ মি। তো ইয়াতে আহিছে, ইয়াতে অ'পেন বুলি আহিছে, মানে মই এই এপটো ডাউনলোড কৰি থৈ দিছোঁ আগতীয়াকৈ। চ' ইয়াতে অ'পেন দেখুৱাইছে আৰু মই অ'পেন কৰিছোঁ। ইয়াতে আহিছে ফোন নাম্বাৰ ইনক্লুড কাউণ্ট্ৰি কোড, মই কাউণ্ট্ৰি কোডটো বহাই দিছোঁ আৰু ইয়াতে মই মোৰ ফ্ৰেণ্ডৰ নাম্বাৰ এটা দেখুৱাই দিছোঁ বহাই কিনে। আৰু আপোনালোকে যিটো নাম্বাৰ ইয়াতে বহাব, সেইটো হৈছে যিটো নাম্বাৰত আপোনালোকে ফটো অথবা ডকুমেণ্টছ অথবা যিকোনো মিডিয়া ফাইল যদি দিব বিচাৰে, তেনেহ'লে ইয়াতে সেই নাম্বাৰটো বহাব, যিটো নাম্বাৰত আপুনি দিব বিচাৰিছে সেই নাম্বাৰটো বহাব আৰু ইয়াতে অ'পেন চাট কৰি দিব। এয়া চাওক, এইটো আহিছে। ইয়াতে আপুনি যিকোনো মেছেজ দিব পাৰে, এতিয়া যিকোনো ডকুমেণ্টছ অথবা গেলেৰীৰ পৰা ফটো দিব পাৰে, কণ্টেক্ট দিব পাৰে, লোকেশ্যন দিব পাৰিব, অডিঅ' দিব পাৰিব, যিকোনো দিব পাৰিব। তো ট্ৰিপটো যদি ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, একেবাৰে নাপাহৰিব। ধন্যবাদ।